আমাৰ দলৰ নামটো হৈছে সিফুং হাৰিমু আফাদ। আমাৰ যিটো গ্ৰুপ এইটো ইষ্টাব্লিছড হৈছিল আমাৰ চিৰাং ৰৌমাৰী এৰিয়াৰ আমি যিমানখিনি আছে আমাৰ ৰৌমাৰী আৰু ভিৰাংগাঁও দুটা এৰিয়াৰ লৈ আমি গ্ৰুপটো বনাইছিলোঁ। গ্ৰুপত এতিয়ালৈকে আমাৰ 100+ আছে ডান্সাৰ্ছ আৰু মিউজিচিয়ানটো আমাৰ আছে 20-25+ হ'ব ছোৱালী। আমাৰ উদ্দেশ্যটো আমাৰ মানে সঁচা কথাটো ক'লে আমি আমাৰ যিটো সংস্কৃতি আছে এইটো আমাৰ মিউজিকে হওক বা ডান্সে হওক আমাৰ এইটো বহুত ভাল লগাৰ কাৰণে আমি শিকিছিলোঁ এইটোৱে। আমাৰ মানে এনেকুৱা ভাবা নাছিলোঁ যে আমি ছোৱালীবোৰ একো কিবা নোৱাৰা বুলি একো ভাবা নাছিলোঁ বা আগত নাছিল চাগে, কিন্তু আমাৰ যিটো কিবা উৎসাহ বা উৎসাহ নাই কি হয় এইটো মানে বেলেগে হৈছে আৰু বেলেগ ধৰণে। ফাৰ্ষ্ট ট্ৰেইনিংটো হৈছে ৰৌমাৰী সিফুং হাৰিমু আফাদৰ। ইয়াত আমাৰ 2014 পৰা ষ্টাৰ্ট হৈছে, কিন্তু আমাৰ ছোৱালীবোৰে যিটো মিউজিক শিকিব লৈছে এইটো হৈছে 2015 জুলাই মাহৰ পৰা। গুৰুটো আছিলে বিজনীৰ পৰা বিনয় ব্ৰহ্ম ছাৰ। বহুত কিবা ভয় আছিলে মনত বা অলপ কি বুলি ক'ম এনেকুৱা আছিল। তাৰপিছত যেতিয়া ফাৰ্ষ্ট টাইম আমি বজাইছিলোঁ তেতিয়া বহুতেই ভাল লাগিছে, মৰম দিছে বা ইনকাৰেজ কৰিছে। এইটো মানে ইনকাৰেজ দিয়াৰ কাৰণে আমি আৰু বহুত কিবা পালোঁ আৰু আজিলৈকে অসমৰ ভিতৰত যিমানখিনি কিবা আছে বেছি জাগাত কৰিছোঁ। তাৰপিছত অসমৰ বাহিৰত আৰু যেনে তামিলনাডু, চেন্নাই আৰু মহাৰাষ্ট্ৰ, কলকাতা, হায়দৰাবাদ, তেলেংগানা, দিল্লী, তাৰপিছত ৰায়পুৰ আৰু ঝাৰখণ্ড আৰু বাকী মনত নাই বেছি। মই সৰুৰ পৰা ডান্সত ওলাইছিলোঁ, ডান্স কৰিব। তাৰপিছত মই যেতিয়া 2015 তেতিয়াৰ পৰা মই মিউজিক বজাইছোঁ, একো অসুবিধা নাই, ছাপোৰ্ট কৰিছে আৰু এনে বাঁহী স্পেচিয়েলি মই বাঁহীটো ভাল লাগে, সেইটো কাৰণে মই বাঁহী আৰু এতিয়া মই চেৰজা আৰু অলপ শিকোঁ আৰু কেতিয়াবা টাইম পালে। আৰু একেই হয়, এক্সট্ৰা কিবা নাই, একেই। আমাৰ মিউজিক আৰু ডান্স এইটো অকল আমাৰ সংস্কৃতি নহয়, আৰু সংস্কৃতি ক'লে আৰু বহুতে সোমাই থাকে। যেনেকৈ আমাৰ ঘৰত ইউজ কৰা বস্তু, যেনেকৈ বেম্বু ক্ৰাফ্ট, যেনেকৈ কি বুলি ক'ম এনে কুলা, চালনী, খালৈ এইবোৰ জাকৈ আৰু আমাৰ ফোক ইনষ্ট্ৰুমেণ্টটো কেনেকৈ বনায় এইটো আমি ৱৰ্কশ্বপ লৈ আমি শিকি আছোঁ। চেৰজাটো লৈ আছোঁ, চেৰজা আৰু সিফুং। এইটো তোমালোকে নিজে বনাই? নিজে বনাব আমি শিকি আছোঁ। এতিয়া চলি আছে ৱৰ্কশ্বপ। কেইদিনীয়া? এইটো 10 দিন নে 15 দিনৰ কাৰণে। ডিছপেন্সটো 10-15জনমান আছে। সংস্কৃতিটো আমাৰ আইডেণ্টিটি, এইটোৰ কাৰণে আমি এডুকেশ্যনৰ লগত মানে এইটো লগত লৈ যাব লাগে ফিউচাৰলৈকে। এইটো প্ৰিজাৰ্ভ কৰিব লাগে, আমি ছেভ কৰি ৰাখিব লাগে, এইটোৱে। এইটো উদ্দেশ্য লৈ পেলাই তোমালোকে আগত আগবাঢ়ি আছা।